নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? মোৰ ভালেই। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। এইফালে দেখিছেনে, বহুত দিনৰ মূৰত ভিডিঅ' এটা কৰোঁ বুলি ভাবিলোঁ আৰু সেইবাবে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। এয়া বহুত দিনৰ মূৰত মানে মঙলদৈৰে কলাইগাঁৱৰ পৰা অলপ পৰিৱেশটো ইমান ধুনীয়া, চাওকচোন, চাৰিওফালে গছ গছনি আছে আৰু মানে ইমান পুখুৰীটো ডাঙৰ, মানে সেইখিনি নহয়, চাওকচোন। মানে মোৰ মানুহজন আৰু লগৰজনী আৰু তাইৰ হাজবেণ্ড আহিছে, তাতে এতিয়া আগত গৈ আছে, আমি গুচি আহি আছোঁ আৰু দেখিছেনে, ভিডিঅ' বনাই মানে আহি আছোঁ। ইমানেই বহল আৰু দীঘল, সেইখিনি নহয়, চাওক ইমান ডাঙৰ, মানে মই বৰ্ণনা কৰি মানে ক'বই নোৱাৰোঁ, মানে ইমান মানে কেনেকুৱা। তাৰপৰা ইমান এটা ধুনীয়া পৰিৱেশ, আৰু আচলতে মানে গাঁওখনৰ নামো মানে লখিমপুৰ হয়, আমাৰ জিলাখনৰ নামেই হয় আৰু গাঁওখনৰ নামৰ পৰাই সেই লখিমপুৰ পুখুৰী হৈছে চাগে। তাৰপৰা ধুনীয়াকৈ তাত অলপ টাইম থাকি মেলি আৰু আহি আছোঁ দুইটাই বেগতে। চাওকচোন, এইফালে মানুহজন মানে ভিতৰত নোলায় আৰু আজি উলিয়াই দিছোঁ। তো আজিলৈ ভিডিঅ'টো ইমান ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বাই বাই।